মানে আমি আহোঁ কলপুলিটো কাতি বিহুৰ শুভেচ্ছা জনালোঁ। হেল্ল' ফ্ৰেণ্ড, ৱেলকাম বেক টু মাই ৰিকুজ ব্লগ। এই ফ্ৰেণ্ড, আজি হ'ল কাতি বিহু। সকলোকে কাতি বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আৰু মানে এয়া সনাতন ভাই আজি লগত আহিছে মোৰ, মানে আমি গৈ আছোঁ কলপুলি আনিবলৈ। কলপুলি আনিম আৰু মানে তুলসীও আনিবলৈ যাম অলপ পিছত। চাই থাকক ভিডিঅ'টো। আৰু মানে ৰাতিলৈকে আমাৰ মানে কাতি বিহু উপলক্ষে মানে ৰাতি ঘৰে ঘৰে যায়, সকলোৰে ঘৰে ঘৰে গৈ মানে আমি গীত গাওঁ, মানে তাল লৈ যাওঁ, লৈ মানে গাঁৱৰ ৰাইজ সকলো যায়। আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে। এই ফ্ৰেণ্ড, আহি পালোঁ আমাৰ খুৰাহঁতৰ ঘৰ। মানে ইয়াতে মানে এতিয়া কলপুলি চাম, মানে কলপুলিৰ আমাৰ মানে ইয়াত বাগান আছে। আৰু বাগানত মানে বহুত কলপুলি আছে আৰু শস্যও কৰে, দেখাই আছোঁ চব, চাই থাকক। ফ্ৰেণ্ড, আহি পালোঁ খুৰাহঁতৰ ঘৰ। আৰু এয়া চাওক, এয়া আমাৰ মানে ভণ্টিহঁতে আৰু মানে খুৰীমাহঁতে চাওকচোন ধুনীয়াকৈ মানে মাটিৰে এটা হেৰি বনাই। আৰু এয়া চাওকচোন, এয়া মানে হেৰি বনাই আছে, হৰিণ। হৰিণ নহয়, এইটো মানে ইয়াত মানে কলপুলি পুতি দিছে আৰু তুলসী পুতি দিছে, চাওক তুলসী। আৰু এয়া চাওক তুলসী, এয়া তুলসীৰে ভৰি আছে। এয়া চাওকচোন কিমান কলপুলিৰ বাগান। এইফালেও আছে কলপুলি বহুত, আৰু এইফালেও আছে কলপুলি। আমি মানে সেইফালে চাবলৈ যাব ৰখচোন। আৰু এইফালে গৰু দানা খাই আছে। এয়া কলপুলিয়ে চাওক। আৰু এয়া ধান চাওকচোন, ধাননি ডৰা। এয়া ধান কাটি আছে এইটো খুৰা। কি কৰা মেলা ধান? ধানৰ আগ লাগিব। এয়া চাওক ধান। ফ্ৰেণ্ড, এয়া চাওক কলপুলিটো কাটি ল'লোঁ। আৰু এয়া মানে দুখনমান পাত লাগে, আগলতীয়া কলপাত আজি নিচেই বহুত দৰকাৰ, এয়া কাটি ল'লোঁ। আৰু এয়া লৈ ল'লোঁ কলপুলি পাত সকলো। এতিয়া আৰু তুলসী আনিবলৈও যাম, চাই থাকক। ফ্ৰেণ্ড, এয়া লৈ ল'লোঁ কলপুলি। আৰু এইফালে আছে আমাৰ মাইনা। মাইনা, কি খবৰ? এয়া আৰু এয়া লৈ ল'লে আমাৰ সনাতন। এতিয়া যাওঁ বলক, আৰু চাই থাকক, তুলসী আনিবলৈ যাম পাত। ফ্ৰেণ্ড, আহি পালোঁ ঘৰ। আহিয়ে মানে এয়া চাওকচোন কলপুলি মানে পাত দুখনমান ভাঙি গ'ল। এয়া মানে ধুনীয়াকৈ বান্ধি দিছোঁ, উপায় নাই আৰু। মানে কলগছৰ পাতবিলাক ইমান মানে ঢিলা, মানে লাহেকৈ এই হ'লে মানে ভাঙি যায়। এয়া মানে অলপ বান্ধি আছোঁ। আৰু মানে এতিয়া মানে আমি প্ৰস্তুত কৰি আছোঁ কলপুলিটো, মানে আমাৰ মানে পাকা কৰি দিছোঁ চোতালখন। ইয়াত মানে মাটি দিম, মাটি দি কিনে মানে কলপুলিটো পুতি দিম। পুতি কিনে মানে ধুনীয়াকৈ আমি মাটি মুচি দিম, চাই থাকক ভিডিঅ'টো শেষলৈকে। ফ্ৰেণ্ড, এয়া কলপুলি পুতি দিলোঁ। আৰু এয়া চাওক কলপুলি মানে ধুনীয়াকৈ পুতি দিলোঁ। আৰু এইফালে মন্দিৰটো আৰু ইয়াত মানে লাইট লগাই দিম এতিয়া। আৰু মানে আমি এতিয়া তুলসী আনিব যাম, তুলসীৰ পুলি। আৰু এটা তুলসী পুলি, আৰু এইফালে আমাৰ ই পুৰা পাকাত উঠি আছে। এইফালে মানে তুলসী পুলিটো দিম। আৰু মানে আমাৰ এই ভাই আৰু মই এতিয়া তুলসী পুলি আনিব যাম, নে কি ক? তুলসী এতিয়া মানে তুলসী পুলিটো আনিবলৈ যাম, চাই থাককচোন। আৰু মানে ৰাতিলৈকে মানে ধুনীয়া আমাৰ ঘৰে ঘৰে যায়, মানে সকলো যায়, মানে সেই কৰে আৰু মানে গীত গায়। তুলসীৰ তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই ধনুহৰ মাৰে, নে কি ক? পূৰা ফূৰ্তি লাগি আছে গধূলিকৈ, চাই থাকক। ফ্ৰেণ্ড, আহি পালোঁ এতিয়া আমাৰ মানে পেহীহঁতৰ তাত। আৰু মানে এতিয়া তুলসী চাওকচোন, ইয়াত মানে তুলসীৰ বাগান আছে। ইয়াত তুলসী এইফালে, এয়া মানে তুলসীৰ পুলি এটা ল'ম। আৰু মানে এয়া আমাৰ পেহী, হেপী কাতি বিহু। কাতি বিহুৰ শুভেচ্ছা জনালোঁ। ঠগি দি আছে নেকি? কিৰাম কাটি আছে, মানে ঠগি যোগাৰ কৰি আছে পেহাই, দেখাই। আৰু এইফালে আমাৰ পেহাই মানে এয়া ঠগি যোগাৰ কৰি আছে, এয়া ফল মূল। পেহা, কাতি বিহুৰ শুভেচ্ছা জনালোঁ। ৱেলকাম। আৰু মানে এয়া চাওক, এয়া মানে চাকি। আৰু এইফালে ঠগি যোগাৰ কৰি আছে। আৰু এইফালে মানে এই মাই আছে, সৰস্বতী মাই। ফ্ৰেণ্ড, এয়া পেহী আহি গ'ল। মানে পেহী মানে এয়া ৰবাব টেঙা কাটি আছে, মানে কাতি বিহু বুলি ৰবাব টেঙা লাগবই, নে কি কবি? মানে এয়া ৰবাব টেঙা মেইন গাইছ, ৰবাব টেঙা লাগবই আৰু।
আমাৰ চাওক এয়া পৰ্ব আৰু কাতি বিহুৰ সেৱা ল'ব আৰু এয়া আমাৰ আহিছে গাঁৱৰ সকলো অংকত দা প্ৰকাশ দা অলপ আৰু এয়া আহিছে সকলো মাধৱ কি জয় এই কাতি বিহু কি কাতি বিহু প্ৰসাদ বিলাই আছে মাধৱ কি জয় জয় শ্ৰীকৃষ্ণ সজাই দিছে ফুল্লি কি জয় ফ্ৰেণ্ড আমি মানে এতিয়া সকলো গাঁৱৰ ৰাইজৰ ঘৰে ঘৰে গৈ আহিলোঁ এতিয়া মানে আমাৰ গাঁৱত নামঘৰত মানে এয়া মিটিং চলি আছে মানে অহাবাৰৰ মানে আমাৰ লক্ষী পূজাৰ বাবে কিবা কানি মিটিং চলি আছে মানে সকলো মানে আজি কিবা কানি আলোচনা হৈ আছে আৰু মানে অহাবাৰলৈ আমাৰ মানে ৰূপালী জয়ন্তী হ'ব সেইবাবে মানে কিবা এটা সেই কৰি আছে আৰু একদিন মই ভিডিঅ' এটা বনাই দিম চাই থাকক আৰু আমি এইটোৰ ঠাণ্ডা তিনি সপ্তাহ হয় অবশ্যই আমার 3 ঘন্টা 500 হলেও আমার ঠান্ডা দিন হবে কিন্তু আমি বেলেগ করে মাথা বেমন হয়তো আমি নতুন সরকার এলে আমি মন্ত্রিত্ব কারণে কি খালি পয়সা আমি পাম এখন বর্ষিত আমি কথা আমি আলোচনা করছি করতে পারি মন মানুষ এটা আশা কিন্তু বাকিবিলাকতো আমি কৰিব নোৱাৰিম আকৌ কিন্তু কথা বলছে যেনে আমি গতানুগতিকভাৱে আমি যোৱাবাৰো আমি দুইফালে পাতিছিলোঁ নাম পাতি আহ্বান কৰি সেইটো কৰিবই লাগিব কথাটো আনে নহয় শংকৰ কথাটো সেইটো কৰিবই লাগিব সেইটো সেইকাৰণে আমি আগতীয়াকৈ কৈ দিছোঁ তাৰ ওপৰত সেই আচলতে ৰাইজ আমি কামবিলাক কৰিব লাগিব বছৰলৈ কি কৰা যায় এক নম্বৰ আমাৰ কথা হ'ল ৰূপালী ব্যৱসায় পালন কৰিব নে নকৰে গতানুগতিক কৰে সেই কথাটো আপোনালোকে কওক এই কথাটো ক'লে আমি কথা ক'ব পাৰিম যে আমি ৰূপালী ব্যৱসায় কৰি পালন কৰি গোটেই এই কথাটো ক'লে আপোনালোকে আমি কথা আগবাঢ়িব পাৰিম আপনার বক্তব্য আপনি অবারও বলে বলতেন বাবা পালন করবে তো এই কথা ফ্ৰেণ্ড এতিয়ালৈকে আৰু এৰিছোঁ আৰু সকলোৱে ভিডিঅ'টো যদি ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰি দিব এতিয়ালৈ এৰিছোঁ আৰু বাই বাই।